হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ চয়াবিনৰ চবজিৰ ৰেচিপি। ইয়াৰ বাবে মই অলপমান চয়াবিন প্ৰায় 10-15 মিনিট সময়ৰ আগতেই ভালদৰে পানীত তিয়াই ৰাখিছিলোঁ। আপোনালোকে চয়াবিনৰ পৰিমাণটো প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ লগতে 2টা মিডিয়াম চাইজৰ বিলাহী মিক্সিত পেষ্ট কৰি লৈছোঁ। লগতে 2টা মিডিয়াম চাইজৰ পিঁয়াজো এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। 2টা জলকীয়া, 2 খিলা তেজপাত আৰু এচামুচ আদা নহৰু পেষ্ট লৈছোঁ। এতিয়া এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে সৰু চামুচেৰে এচামুচ গোটা জিৰা দিছোঁ আৰু ইয়াৰ লগতে তেজপাত 2 খিলা আৰু জলকীয়া 2টা দি লৈছোঁ। ইয়াত এতিয়া কাটি লোৱা পিঁয়াজখিনিও দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে অলপমান সময়ৰ কাৰণে ভাজি ল'ম। ইয়াৰ লগতে আদা নহৰু পেষ্টখিনিও দি লৈছোঁ আৰু গোটেইখিনি এতিয়া ভালদৰে ৰঙচুৱা কালাৰ অহালৈকে ভাজি ল'ম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। এয়া চাওক, লাহে লাহে পিঁয়াজখিনিৰ পৰা ৰঙচুৱা কালাৰ আহিবলৈ আৰম্ভ কৰিছে আৰু ইয়াত মই এতিয়া বিলাহীৰ পেষ্টখিনি দি লৈছোঁ। আৰু যদিহে এনেদৰে চয়াবিনৰ চবজিখন খোৱা নাই, তেনেহ'লে আশা কৰিছোঁ আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব। ইয়াৰ লগতে মই এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ দিছোঁ আৰু লগতে আধা চামুচ হালধি পাউডাৰ দি লৈছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি ভাজি ল'ম। ইয়াত এতিয়া সৰু চামুচেৰে এচামুচ জিৰা পাউডাৰ দিছোঁ আৰু লগতে এচামুচ ৰেড চিলি পাউডাৰ দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। আৰু এনেকৈ বনোৱা চয়াবিনৰ চবজিখন খাই কোনে কোনে ভাল পায় এবাৰ কমেণ্ট কৰি জনাবচোন। এয়া চাওক, মছলাখিনি ভজা হৈ গৈছে আৰু ইয়াত মই এতিয়া তিয়াই লোৱা চয়াবিনখিনি দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম। এয়া চাওক, লাহে লাহে চয়াবিনখিনি ভজা প্ৰায় হৈ গৈছে। আৰু ইয়াৰ লগতে মই এতিয়া অলপমান পানী দি লৈছোঁ যাতে চয়াবিনখিনি ভালদৰে সিজি উঠে। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি উতলিবলৈ দিম। এয়া চাওক, লাহে লাহে চবজিখন উতলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া গোটেইখিনি ভালদৰে পুনৰ সিজিবলৈ দিছোঁ। আৰু লাহে লাহে আমাৰ চবজিখনো প্ৰায় ৰেডি হৈ গৈছে আৰু ইয়াৰ লগতে মই এতিয়া আধা চামুচ গৰম মছলা পাউডাৰ দি লৈছোঁ আৰু এতিয়া গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছোঁ। এয়া চাওক, আমাৰ চয়াবিনৰ চবজিখন ৰেডি হৈ গৈছে আৰু গোটেইখিনি ভালদৰে সিজি উঠিছে আৰু ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু এনেদৰে যদি বনাই খোৱা নাই তেনেহ'লে এবাৰ বনাই খাবচোন। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।